নমস্কাৰ, আজিৰ বিষয়টো হৈছে কম্পিউটাৰ। আজি আমি কম্পিউটাৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় পালেহে এনেধৰণৰ ভিডিঅ' আগলৈ প্ৰস্তুত কৰিবলৈ উৎসাহিত হ'ম। ধন্যবাদ। কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়? উত্তৰ: কম্পিউটাৰৰ পিতৃ বুলি চাৰ্লছ বেবেজক কোৱা হয়। চাৰ্লছ বেবেজে কিমান চনত কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল? উত্তৰ: 1822 চনত। চাৰ্লছ বেবেজে প্ৰথমে আৱিষ্কাৰ কৰা কম্পিউটাৰটোক কি বুলি কোৱা হয়? উত্তৰ: ডিফাৰেনচিয়েল ইঞ্জিন। কম্পিউটাৰৰ মগজুক কি বুলি কোৱা হয়? উত্তৰ: কম্পিউটাৰৰ মগজুক CPU বুলি কোৱা হয়। ভাৰতৰ প্ৰথম কম্পিউটাৰটো ক'ত স্থাপন কৰা হৈছিল? উত্তৰ: ভাৰতৰ প্ৰথম কম্পিউটাৰটো ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান কলিকতাত স্থাপন কৰা হৈছিল। কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ: কম্পিউটাৰ সাক্ষৰতা দিৱস 2 ডিচেম্বৰত পালন কৰা হয়। কোনখন দেশক পৃথিৱীৰ আটাইতকৈ কম্পিউটাৰযুক্ত দেশ বুলি গণ্য কৰা হয়? উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ। CD-ROMৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ: কম্পেক্ট ডিস্ক ৰিড অনলি মেমৰি। দুটা প্ৰচলিত আউটপুট ডিভাইচ কি? উত্তৰ: মনিটৰ আৰু প্ৰিণ্টাৰ। সকলো ধৰণৰ কম্পিউটাৰ সূচনা বা আউটপুট চাবলৈ কোনটো ডিভাইচ ব্যৱহাৰ কৰা হয়? উত্তৰ: মনিটৰ। আউটপুটৰ মাধ্যম কি? উত্তৰ: আউটপুটৰ মাধ্যম হৈছে প্ৰিণ্টাৰ। পৃথিৱীৰ প্ৰথম ছুপাৰ কম্পিউটাৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ: পৃথিৱীৰ প্ৰথম ছুপাৰ কম্পিউটাৰ CDSCৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। অত্যাধিক ডাটা সংৰক্ষণ কৰিব পৰা কম্পিউটাৰ হাৰ্ডৱেৰক কি বুলি কোৱা হয়? উত্তৰ: অত্যাধিক ডাটা সংৰক্ষণ কৰিব পৰা কম্পিউটাৰ হাৰ্ডৱেৰক চুম্বকীয় টেপাৰ ডিস্ক বুলি কোৱা হয়। কম্পিউটাৰত মেমৰিৰ প্ৰকাৰ হিচাপে কাক গণনা কৰা নহয়? উত্তৰ: কম্পিউটাৰত মেমৰিৰ প্ৰকাৰ হিচাপে চাৰ্ভাৰক গণনা কৰা নহয়। কম্পিউটাৰ এটাত ৰেমৰ অৰ্থ কি? উত্তৰ: কম্পিউটাৰত ৰেম মানে ৰেণ্ডম এক্সেছ মেমৰি। ইয়াৰ অৰ্থ হৈছে কম্পিউটাৰত কৰা কামবোৰ অস্থায়ীভাৱে সংৰক্ষণ কৰা। কম্পিউটাৰৰ ভিতৰলৈ যোৱা ডাটাক কি বুলি কোৱা হয়? উত্তৰ: ইনপুট ডাটা বুলি কোৱা হয়। BIOSৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ: বেচিক ইনপুট আউটপুট চিষ্টেম। BIOSৰ মুখ্য কাম কি? উত্তৰ: BIOSৰ মুখ্য কাম হৈছে PCত অপাৰেটিং চিষ্টেম বুট কৰা। WWWৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ: WWWৰ সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ৱাইড ৱেব। কম্পিউটাৰত শব্দৰ দৈৰ্ঘ্য কেনেদৰে জোখা হয়? উত্তৰ: কম্পিউটাৰত শব্দৰ দৈৰ্ঘ্য বাইটৰ দ্বাৰা জোখা হয়। প্ৰগ্ৰাম বা নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা কম্পিউটাৰ প্ৰণালীৰ অংশটোক কি কোৱা হয়? উত্তৰ: ছফ্টৱেৰ বুলি। WWWৰ আৱিষ্কাৰক আৰু প্ৰচাৰক কোন? উত্তৰ: টিম বাৰ্নাৰ্ছ-লিজি। HTTPৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ: হাইপাৰটেক্সট ট্ৰেন্সফাৰ প্ৰট'কল। ইমেইলৰ প্ৰৱৰ্তক কোন? উত্তৰ: ৰেমণ্ড টমালিনছন। HTMLৰ সম্পূৰ্ণ নাম কি? উত্তৰ: হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। EDP কি? উত্তৰ: EDP হৈছে ইলেক্ট্ৰনিক ডাটা প্ৰচেছিং। LCDৰ সম্পূৰ্ণ নাম কি? উত্তৰ: LCD লিকুইড ক্ৰিষ্টেল ডিছপ্লে। OCRৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ: অপটিকেল কেৰেক্টাৰ ৰেকগনিশ্যন। কোনে প্ৰথমে কম্পিউটাৰত মাউচ সৃষ্টি কৰিছিল? উত্তৰ: ভাৰ্গাল এঞ্জেলবাৰ্টে। বৰ্তমান সময়ত আটাইতকৈ বেছি ব্যৱহাৰ কৰা ইনপুট ডিভাইচটো কি? উত্তৰ: কীবোৰ্ড। ইণ্টাৰনেট কি?
উত্তৰ কম্পিউটাৰৰ সমৃদ্ধ তথ্যৰ বেংক আৰু যোগাযোগ প্ৰথা। ভাৰতত নিৰ্মাণ কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি? উত্তৰ পৰম। পৃথিৱীৰ প্ৰথম গণনা কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ এবাকাছ। কম্পিউটাৰৰ কোনটো অংশক কম্পিউটাৰৰ মস্তিষ্ক বুলি কোৱা হয়? উত্তৰ CPU। ছুপাৰ কম্পিউটাৰৰ উদ্ভাৱক কোন? উত্তৰ J.H. ভাঞ্জেল। ফ্লপি ডিস্ক কি? উত্তৰ গৌণ সঞ্চয় সঁজুলি। পৃথিৱীৰ প্ৰথম কম্পিউটাৰ নেটৱৰ্কটোৰ নাম কি? উত্তৰ এয়াৰপেনেট। গুগল ৱেবছাইট। উত্তৰ 1998 চনৰ পৰা। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।